আহিলে সেইগৰাকী দীঘল চুলিৰ খবৰ। নমস্কাৰ, মই লগনি খুৰী, দীঘল চুলিৰ কচম। ইঘৰৰ কথা সিঘৰত লগোৱাই মোৰ চখ, মানে মোৰ হবি। ওচৰৰ ঘৰ বৰুৱাৰ লগত তেওঁ চক্কৰ চলি আছে। কোনেও গম নাপায় বুলি ভাবে, কিন্তু মই গম পাওঁ। হেল্ল', কি খবৰ? হেল্ল', তুমি বোলে কোম্পানীত চাকৰি পালা, দৰমহা কিমান দিয়ে? চলিবলৈ হয় কেনে বাৰু? এতিয়াহে গম পাইছোঁ কথা কোনফালে গৈ আছে। পিছে ময়ো কম নহয়, চুঙা চাই সোপা দিব ময়ো জানো ভাল। আমাৰ আকৌ মোৰ ভনীজনীয়ে হেৰ চৰকাৰী চাকৰি পালে। পিছে আপোনাৰ ভনীজনী সুধিলে নাই বাৰু, নে অকল মুখ সিধৰহে ঠিকা লৈ থৈছে? বোলো কোম্পানীৰ চাকৰিত বৰ খটুৱাই, সেইটো কাৰণেহে মই কোম্পানীৰ চাকৰি কৰিব নিবিচাৰোঁ। আমি বিয়া বাৰু নাই পতা যে, আৰু কথাটো হ'ল আমি ঘৰৰ পৰা লুকাই চুৰকৈ একো কাম কৰিব নালাগে। আপোনালোকৰ কথাটো বেলেগ দিয়কচোন। এতিয়া চব কথা হাজবেণ্ডে গম পালে ভাল নহয়ও নহয়। বোলো দীঘল চুলিৰ কচম, সোনকালে চৰকাৰী চাকৰি এটা লোৱা আকৌ। আজিকালি কোম্পানী চাকৰিৰ ছোৱালী আহিব মন নকৰে নহয়। চব ছোৱালী একে নহয় আণ্টি। এতিয়া বেলেগৰ কথানো কি ক'ম, আপোনাৰ ঘৰৰ সৰুজনীকে চাওকচোন। ইমান দিনে তাইক কৈ আছোঁ মোৰ চাকৰি বাকৰি নাই, বোলো মই তোক ভাল পাব নোৱাৰোঁ, আৰু ইমান দিনে ব্ৰেকআপ দিবলৈ চাইছোঁ, তাই এৰাই নিদিয়ে, বোলে একো নহ'লেও মোলৈ আহিব। তেও দিয়াচোন, পাৰ্মানেণ্ট হ'লে ভাল আৰু। এতিয়া পাৰ্মানেণ্ট নহ'লেনো তুমি কেনেকৈ চলিবা পিছত, নহয় জানো? চব বস্তু পাৰ্মানেণ্ট নহয়। এতিয়া আপোনাৰ এই বিয়াখনকে চাওকচোন বাৰু। আজি আপুনি মিষ্টাৰ শৰ্মা, মিছেছ শৰ্মা, আৰু কাইলৈ আপুনি মিষ্ট্ৰেছ বৰুৱাই হয় যদিনো কোনেনো জানে। দীঘল চুলিৰ কচম, তোমাৰ সেইবোৰ দৰকাৰ নাই নহয়। নিজৰ কাম কৰা আকৌ। মাইণ্ড ইউৰ অ'ন বিজনেছ। একজেক্টলি আণ্টি, মাইণ্ড ইউৰ অ'ন বিজনেছ। It's the motherfucking Eagle Double G. Snoop Dogg.